हेलो एभ्रिवान की खबर आपनालोकर मैं আজি नतुन एटा ब्लग লৈ आपनालोकर মাজলৈ আহিছো ভাবিছো মোৰ ভিডিওটো আপোনালোকে আকোৱালি ল'ব আৰু যদি ভাল লাগে মোৰ ভিডিওটো লাইক কমেন্ট এন্ড সাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব আজি আমাৰ তাতখন শেষ হ'ব গৈ বিহুৱান আপোনালোকে লগাইছে নে বাৰু মই এয়া বিহুৰ কাৰণে গামোচা অলপ লগাইছিলো লগোৱা এমাহ মানেই হ'ল আৰু আজি মোৰ তাতখন কাটিব হ'ব বিহু পাইছেহি যেহেতু ওচৰ সকলোৱে গামোচা লগাইছে শালত ময়ো এনেদৰে কেইখনমান গামোচা লগালো মোৰ আগতে গামোচা মই এবাৰে লগাইছিলো আৰু এয়া সেকেন্ড বাৰ লগাইছিলো ইয়াৰ আগত মই ইয়াৰ আগৰ জুতি তাত মই চাদৰ লগালো ভাবিলো কেইখনমান সুতাও বাহিছিলে মই সৰহকৈ সুতাৰ লৈ আহিছিলো আৰু কেইখনমান গামোচাকে লগাও বিহু পালেহি যেহেতু আৰু এখন আমাৰ তাঁতশালখন ৰাতি বব নোৱাৰে কিন্তু দিনতে তাত বওঁ মোৰ তাত জুতি আজি ওলাব সেইকাৰণে মই আজি ভিডিওটো বনালো আৰু ৰ'দটো বেছি হৈছে দেখিছেনে বহুত ৰ'দ হৈছে আৰু ৰ'দটো বহাগ মাহত বেছি গৰম হয় বহাগ মাহ অহাৰ আগতে মোৰ গামোচাখিনিও ওলাই হ'ল যেহেতু সেইকাৰণে ভালেই হৈছে আৰু মায়ে ইয়াৰ আগৰ গামোচাখন মই ফুল বাছি দিছিলোঁ আৰু মায়ে এইখনত লুটিয়াই দিলে আৰু এনেকৈ কাটিব সময়ত অলপ দিগদাৰ হয় বেছিকৈ বৈ ল'ব লাগে আগলৈ নহ'লে অলপ প্ৰব্লেম হয় সেইকাৰণে এনেকৈ বহুত দূৰ ব'বলগীয়া হ'ল আৰু এইখিনি মুখৰ সূতাখিনি মায়ে বৈ দিলে আৰু গামোচা কটা ভিডিওটো মই ৰাখিব নোৱাৰিলোঁ আৰু এইখিনি মোৰ গামোচাখিনি সম্পূৰ্ণকৈ আপোনালোকক দেখাইছোঁ আৰু মোৰ গামোচাখিনি কেনেকুৱা হৈছে মোক কমেণ্ট কৰি জনাব আৰু মোৰ ভিডিওটো ভাল লাগিলে লাইক কৰিব সাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু মোক আগবাঢ়ি যোৱাত আপোনালোকে সহায় কৰিব আৰু সম্পূৰ্ণ গামোচাখিনি আপোনালোকে চাওক